ঘৰুৱা ব্লগ মোৰ বেছি দিয়াই নহয় কেতিয়াবা কুকিঙৰ দিয়া হয় আৰু কেতিয়াবা কৰবালে ওলাই গলেহে ভিডিঅ' দিয়া হয় আজি ভাবিলো কি ঘৰুৱা ব্লগ এটা শ্বেয়াৰ কৰো আৰু আজিৰ এই ব্লগটো বহুত দিনৰ পিছত দিবলৈ ওলাইছো আৰু আশা কৰো যে আপোনালোক সকলো ভালে আছে মোৰো বহুতেই ভাল আৰু বহুতেই বেছি বিজি আছো বাবে ভিডিঅ' তেনেকে বনাব পৰা নাই আৰু লং ভিডিঅ'ছ মই তেনেকে নিদিও শৰ্টছবোৰ দিয়া হয় আৰু শৰ্টছবোৰত আপোনালোকে বহুত বেছি মৰম দিয়ে তাৰ বাবে বহুতেই বেছি ভাল লাগে আৰু আজি এয়া লং ভিডিঅ' এটা কৰিছো কাৰণ আজি আমাৰ ঘৰখনৰ গোটেইবোৰে মিলি পেলাই একেলগে ৰাতিৰ সাজ খাবলৈ ওলাইছো মানে আমাৰ বৰমাহত খুৰীহত গোটেইবোৰে একেলগে মিলি পেলাই আজি একেলগে খাও বুলি ভাবিছো আৰু এয়া বৰমা আৰু মাহতে মিলি চৌকাখন ৰেডি কৰিলে আৰু দালিখিনি পাতি দিছে বইল হ'বলৈ দিছে আৰু মায়ে চৌকাৰ ওচৰত বহি আছে এয়া মোৰ বৰমা মাজু বৰমা আৰু এইফালে খুৰী আৰু মই কাটি আছো পিয়াজ আদা নহৰু এইবোৰ গোটেইখিনি কাটি আছো আৰু এনেদৰে এসাজ ভাত একেলগে খোৱাটো আমি খানা খোৱা বুলি কওঁ মানে আমাৰ ফালে আমি খানা খাইছো বুলি কওঁ আৰু খানা খোৱাৰ মাজতে এয়া বাবুহঁতৰ স্কুলৰ হোমৱৰ্কখিনিওতো পাহৰিব নোৱাৰি সেইফালে বৌয়ে বাবুক হোমৱৰ্ক কৰাই দি আছে তাৰ কিন্তু মনটো পিছে এইফালেহে আৰু এইফালে দালি তেল মাৰি দিলে আৰু দালিখিনি হৈ আহিছে আৰু এতিয়া বইল দিছে কণী বেছি একো আইটেম কৰা নাযায় দালি কণী আৰু ভাজি এখন থাকিব আৰু লগতে মাংস আৰু ভাত বনাই থকাৰ মাজতে বৌয়ে অকমান লাল চাহ বনাই লৈ আহিছে সকলোৱে এতিয়া অকমান লাল চাহ খালো আৰু এইখিনি হৈছে খেজুৰৰ গুড় মই পিছে আগতে কেতিয়াও খেজুৰৰ গুড় খাই পোৱা নাই মানে খেজুৰ গুড়ৰ ৰসগোল্লাটো খাই পাইছো বা সন্দেশো খাই পাইছো যোনটো বেংগলীবোৰৰ মাজত বহুত ফেমাস হয় কিন্তু এই গুড়টো মই এনেকে খাই পোৱা নাছিলো আজি প্ৰথমবাৰ মই খাইছো আমাৰ পিছে পৰিয়ালটো বহুত ডাঙৰ আগতে হেনো জয়েন্ট ফ্যামিলিয়ে আছিলে কিন্তু হেতু বহুত আগৰে কথা এতিয়া যেহেতু ফ্যামিলি মেম্বাৰ্সবোৰো বাঢ়ি গ'ল এতিয়া বেলেগে থকা হয় কিন্তু একেখন গাঁৱতে আছো অকমান আতৰত আছো আৰু মিলাপ্ৰীতিখিনি আছে আমাৰ গোটেইখিনিৰে বহুত ভালদৰে মিলাপ্ৰীতি আছে আৰু সময়ে সময়ে আমি এনেদৰে একেলগে মিলিজুলি এসাজ খায়ে থাকো নিউ ইয়াৰ বা মাঘৰ বিহুৰ উৰুকাৰ সময়ত একেলগে খোৱা হয় কিন্তু এইবাৰ ভন্টি আৰু মই নিউ ইয়াৰতো আহিব নোৱাৰিলো আৰু মাঘৰ বিহুৰ উৰুকাৰ সময়তো আহিব নোৱাৰিলো আৰু বহাগ বিহুৰ সময়তো কিবাকিবি প্ৰব্লেমৰ কাৰণে একেলগে এনেদৰে খোৱা নহল সেইবাবে বহাগ বিহুৰ পিছত হলেও এনেদৰে একেলগে গোটেইবোৰে একেলগে মিলিজুলি খাইছো আৰু এই যোনটো এটা ফুৰ্তি বা আনন্দ এইটো কিন্তু যাৰ যাৰ ফ্যামিলি আছে তেওঁলোকেহে বুজি পাব মানে যাৰ যাৰ ডাঙৰ ফ্যামিলি আছে তেওঁলোকেহে জানিব আৰু এতিয়া মাংসৰ কাৰণে বৌয়ে এয়া পিয়াজ আৰু আলুখিনি কাটি আছে আৰু এইজনী বৌ হৈছে সবতকে সৰু বৌজনী চাৰিজনী বৌৰ ভিতৰত এইজনী সবতকে সৰু আৰু এয়া এইফালে কণীখিনি বইল হৈ যোৱাৰ পিছত বাকলি গুচাই পেলাই এয়া অকমান ফ্ৰাই কৰি দিছে তেলতে নিমখ আৰু হালধি দি দিছে তেলতে আৰু এয়া হৈছে মোৰ ডাঙৰ বৰমা আৰু মাজু বৰমা আৰু আনফালে এতিয়া মাংসখিনি ময়ে বনাবলৈ ওলাইছো বাকিখিনি সকলোৱে বনালে আৰু ভাজিখিনি লাষ্টত বনাম মাংসৰ কাৰণে তেলত তেজপাত শুকান জলকীয়া দি পিয়াজখিনি দি দিলো আৰু নৰ্মেল বনাম একেবাৰে ঘৰত আমি যেনেকৈ সিম্পলকৈ মাংস বনাও তেনেকৈ অকমান গ্ৰেভি টাইপকৈ বনাম যেহেতু ব্ৰইলাৰ মাংস হয় বেছি জোল কৰিলেও ভাল নালাগিব আৰু এইফালে বৌয়ে মোক মাংসখিনি ধুই পেলাই আনি দিছে আৰু মই এতিয়া মছলাখিনি ফ্ৰাই কৰি ললো আদা নহৰু জলকীয়া আৰু জিৰা গুড়ি ধনিয়া গুড়ি ৰেড চিলি পাউডাৰ এইবোৰ যি লাগে গোটেইখিনি মছলা দি দিছো আৰু এতিয়া মাংসখিনি দি দিলো আৰু ইয়াৰ লগতে আলুও দি দিম এইফালে আমি গোটেইবোৰে ভাত বনোৱাত লাগি আছো আৰু আনফালে এয়া বাবুৰ হোমৱৰ্ক কৰি শেষে হোৱা নাই এইবাৰ দাদা বহিছে লগত তাৰো বেচাৰা মনটো এইফালেহে বেছি কিন্তু কি কৰিব উপায়তো নাই পিছদিনা স্কুল আছে সেইকাৰণে হোমৱৰ্কখিনি কমপ্লিট কৰিবই লাগিব আৰু এইফালে আলুখিনি মাংসত দিবলৈ ওলাই দেখিলো যে আলুখিনি কাটাই নাই মানে বাকলিখিনি গুচাই থৈছে কিন্তু কাটিবলৈ পাহৰি গ'ল আৰু আলু দিলো আৰু এতিয়া মাংসখিনি ফ্ৰাই কৰি আছো লগতে বিলাহীও দিছো আমাৰ ঘৰত পিছে এনেদৰে খানা খালে আৰু এনেদৰে একেলগে খালে মাংস বনোৱা পালটো পিছে মোৰহে পৰে বেলেগ কোনেও নবনায় সবে মোকে বনাবলৈ দিয়ে আৰু ময়ো পিছে কুকিং কৰি ভাল পাওঁ কাৰণে বনাবলৈ ভালেই পাওঁ আৰু জুইত বনাবলৈ কিন্তু বহুত বেছি ভাল পাওঁ গৰমৰ দিনত অৱশ্যে কষ্ট হয় কিন্তু মাংসখন যে জুইত বনালে সঁচাই বহুতেই বেছি টেষ্টি হয় মাংসখিনিত এয়া পানী দি দিলো আৰু বেছি পানী দিয়া নাই অকমান গ্ৰেভি টাইপকে এৰিম আৰু উতলি অহাৰ পিছত পিছে মোৰ ভিডিঅ' লোৱাই নহল তেনেকুৱা ক্লিপ এটাও মই নাপালো আৰু ফোনত আৰু মাংসখিনি হোৱাৰ পিছত এয়া এতিয়া বেঙেনাখিনি ফ্ৰাই কৰিব ওলাইছো আৰু এয়া হৈছে ঘৰৰে বেঙেনা আমাৰ খুৰীহঁতৰ ঘৰৰ বেঙেনাখিনি ফ্ৰাই কৰাৰ পিছত আৰু খাবলৈ ৰেডি হৈ যাব
আপোনালোকে যদি এনেকুৱা ঘৰুৱা ব্লগবোৰ চাই ভাল পায় কমেণ্ট কৰি তেনেহ'লে নিশ্চয় জনাবলৈ নাপাহৰিব মই পিছলৈ আৰু এনেকুৱা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু এয়া ভাত আঞ্জা গোটেইখিনি ৰেডি হৈ যোৱাৰ পিছত এতিয়া প্ৰথমতে বাচ্চাখিনি বহিছে খাবলৈ আৰু সেয়া মোৰ ভণ্টিও বহিছে লগতে এইফালে আৰু গোটেই এইবোৰ কাজিনছ হয় লগতে দাদাহঁতৰ ল'ৰা ছোৱালীবোৰ আৰু এইফালে মাহঁতে গোটেইবোৰ বস্তু এতিয়া বাঢ়ি দিবলৈ ওলাইছে আৰু আজি আমি ৰাতিৰ সাজটো য'ত খাইছোঁ এইখন আমাৰ বৰমাহঁতৰ ঘৰ হয় ডাঙৰ বৰমাহঁতৰ ঘৰ হয় আৰু সিহঁতৰ চোতালতে এতিয়া আমি খাবলৈ বহিছোঁ গোটেইবোৰে মানে প্ৰথমতে বাচ্চাকেইটাই খাই ল'ব তাৰপিছত আমি ডাঙৰখিনিয়ে খাম মোৰ যোনবোৰ শ্বৰ্ট ভিডিঅ' দিয়া হয় বেছিকৈ কুকিং ভিডিঅ'বোৰে দিয়া হয় আপোনালোকে সেইবোৰত মোক বহুত বেছি মৰম দিছে তাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এনেকুৱা ব্লগবোৰতো যদি মৰম দিয়ে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিব আৰু এয়া এতিয়া ময়ো বহিলোঁ খাবলৈ মাংস কণী দালি বেঙেনা ভাজি আৰু এইফালে মায়ে এয়া মাংসখিনি ভগাই দি আছে আৰু এইফালে বৰমাহঁতো বহিছে খুৰীও বহিছে আৰু আমি গোটেইখিনি এতিয়া খাই আছোঁ আৰু আনফালে এয়া দাদা বৌ বহিছে আৰু এই ভিডিঅ'টোত পিছে আপোনালোকে গোটেইবোৰক দেখা নাই কাৰণ কেইজনমান আজি মিচিং আছে গোটেইবোৰ অহা নাই আৰু এয়া খোৱা লোৱা শেষ কৰি পেলাই এতিয়া আমি যাবলৈ ওলালোঁ নিজৰ নিজৰ ঘৰলৈ কাৰণ এইটো হৈছে বৰমাহঁতৰ ঘৰ আৰু এতিয়া আমি মাজু বৰমা খুৰীমা আৰু আমি নিজৰ নিজৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আজিৰ ভিডিঅ'টো তেন্তে ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিলে এটা সুন্দৰকৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিলৈ পিছে ইমানতে এৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম বাই